হেল্ল' এভৰিৱান, কি খবৰ? মই চুমু মিলি আপোনালোকক আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব, যিহেতু আজি মই এখন বিয়া খাব যাম। আৰু বৰ্তমান মই এতিয়া গা পা ধুই আছোঁ আৰু এতিয়া টাইম হৈছে 11টা বাজিব লৈছে। আৰু যাম মই 2টামান বজাত। আৰু যিহেতু বিয়া খাবলৈ যাম, তো অকণমান ধুনীয়াকৈ সাজি খাচিব লাগিব। তো ব'লক, আজি মোক বা এজনীয়ে সজাই দিব আৰু ধুনীয়াকৈ ধুনীয়াকৈ মোক সজাই মেলি উলিয়াই দিব আৰু মই ওলাওঁ আৰু যাওঁ। আৰু আপোনালোকে গেছ কৰক দেই, কাৰ বিয়া খাব গৈ আছোঁ। যিহেতু সকলোৱে প্ৰায় ৰাইজে চাগে তাক চিনি পায় আৰু সকলোৰে চিনাক্ত হয়, যিহেতু চিনি পায় সকলোৱে। আৰু সেয়াই, তাইক সকলোৱে চিনি পায়। মই দেখাম পিছত, যদি পাৰোঁ। লাজো লাগে ন দেখাবলৈ, মই তেনেকৈ ভিডিঅ' নবনাওঁ যিহেতু, সেইটো কাৰণে মই দেখুওৱা নহয়। আৰু ট্ৰাই কৰিম দেখাবলৈ, অকণমান চাই থাকিব দেই, দেখাই গৈ থাকিম। মই যাম, অকণমান দেৰিকৈ যাম, কিন্তু এতিয়া ৰেডি হৈ যাওঁ, ব'লক। কাপোৰবোৰ উলিয়াই লৈছোঁ। এইযোৰ কাপোৰ পিন্ধিম। কেনেকৈ লাগিছে কাপোৰযোৰ জনাব দেই। আৰু এইটোৰ লগত ইমান মেচিং নাই হোৱা, তথাপিও পিন্ধিম। আৰু মোৰ ওচৰত বেলেগ জুৱেলাৰী নাই, আৰু পিন্ধিব লাগিছিলে পিংকত বা কিবা এটা মিলাই। হ'ব দিয়ক, আজি চলি যাব এইটোকে দি পেলাই, ব'লক। এইফালে মই ৰেডি হৈ গ'লোঁ, আৰু এইফালে মোক জবা বায়ে বহুত ধুনীয়াকৈ সজাই দিলে আৰু বহুত বেছি ধুনীয়া লাগিছে। মই ভাবিছিলোঁ যে মোক মেকআপ কৰিলে ইমানটো ধুনীয়া নালাগিব চাগে। ঠিকে আছে আৰু আৰু কিমান ধুনীয়া হ'ব লাগে নহয়নে? এনেকুৱাই আৰু এয়াই। আৰু মই ফাইনেলি ৰেডি হৈ গ'লোঁ মই। আৰু মোক মেকআপত নাজানো কিমানখিনি ভাল লাগে, বেলেগেতো কৈছে ভাল লাগে বুলি, কিন্তু তেনেকৈ হৈছে। আৰু মই ইয়াত কাপোৰযোৰ আপোনালোকে মৰম দিব। এতিয়া বিয়ালৈ যাম, আপোনালোকক বিয়াত লগ পাম, ব'লক। এইফালে কইনাজনীক চাওকচোন, ফটোশ্বুট কৰি আছিলে। বহুত বেছি মৰম লাগিছে, শুনক, সঁচাকৈ বহুত বেছি ধুনীয়া। শুন, তোমাৰ জীৱনটো এনেকৈ ধুনীয়াকৈ পাৰ হৈ যায় যেন। আৰু বিশেষকৈ মই ভিডিঅ' বনাব বহুত লাজ কৰোঁ আৰু ভিডিঅ' বনাব নোৱাৰোঁ মানুহৰ আগত। এনেকৈ অকণমান ধৰি ৰাখিলোঁ স্মৃতি হিচাপে। বিয়া খাই মেলি আহিলোঁ আৰু ড্ৰেছো খুলি মেলি ৰাখি দিছোঁ এনেকৈ অকণমান বতাহত। আৰু এতিয়া মেকআপটো ৰিমুভ কৰিব লাগিব, মেকআপখিনি মই গুচাব লাগিব। আৰু আপোনালোকে মেকআপ কেনেকৈ কি গুচাই মোক জনাবচোন, মই নাজানো। মোৰ আৰু মেকআপ মই লৈছোঁ, আজি মই ছেকেণ্ড টাইম মেকআপ লৈছোঁ। ফাৰ্ষ্ট টাইম এবাৰ লৈছিলোঁ 2023 লৈছিলোঁ এবাৰ, আৰু আজি লৈছোঁ। আৰু মেকআপখিনি মোৰ কেনেকৈ লাগিলে জনাব। আৰু মই এতিয়া মেকআপখিনি গুচাম, যদি পাৰোঁ দেখাম। আৰু বিয়া ঘৰত এনেকৈ ভিডিঅ' কৰা নহ'ল, অকণমানকৈ কিবা কৰিছোঁ, সেইটো দি দিম। আৰু আপোনালোকে নিশ্চয় দেখি গম পাইছে, বিয়া আছিলে সোণপাহি আৰু শইকীয়া ভাই বুলি আছে, তাৰ হাজবেণ্ড আৰু মানস দা, দুয়োটাৰে আজি ৰিচিপশ্যন আছিলে। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকৈ পালে জনাব। মই ফটো কেইকপিমানহে উঠিছোঁ, তেনেকৈ ভিডিঅ' কৰা নহ'ল, বহুত মানুহ আছিলে, লাজ লাগে ন মানুহৰ আগত ভিডিঅ' কৰিব, সেইকাৰণে। আৰু আপোনালোকে চাব, মৰম দিব। আৰু বিয়া ঘৰতে এয়া খুবা আৰু মাইনু বা ভিনদেউ সকলোকে লগ পালোঁ, বহুত বেছি ভাল লাগিলে। আৰু এইফালে দৰা কইনা, সিহঁতৰ লগতো ফটো একপি উঠিলোঁ, বহুত বেছি ধুনীয়া লাগে দুয়োটাকে। আৰু এইফালে মা, মই এনেকৈ ওলাই যোৱা সময়খিনি অকণমান ফটো উঠিলোঁ, বহিলোঁ, ভাল লাগিলে। আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকৈ পাইছে, কি পাইছে জনাব প্লিজ। কমেণ্ট, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই বাই।